অকলশৰীয়া জীৱনত বহুত বেছিকৈ সুখী মই। কিন্তু সময়মতে বিয়াখনো পাতিব লাগে। মা দেউতাই বহুদিনৰ পৰাই এজনী ভাল ছোৱালী বিচাৰি আছিল। আৰু আজি দেউতাই ক'লে কাল্পনিক চহৰত হেনো এজনী বহুত ভাল ছোৱালী আছে আৰু মোমায়েৰাই ছোৱালীজনীক তোৰ কাৰণে পচন্দ কৰিছে। চাবলৈ যাব লাগিছিল নহয়। তহঁতে গৈ চাই আহিবি। বিয়া তইহে কৰাব লাগিব। অহা দেওবাৰে বেলেগ একো প্লেন নকৰিবি। আমি তালৈ যাম। মোমায়েৰক মই খবৰটো দিছোঁৱেই। হ'ব দে। এইবিলাক ছোৱালী চোৱা, প্ৰেম কৰা, বিয়া পতা মোৰ জীৱনৰ খণ্ডই নহয়। কিন্তু উপায় নাই। মা দেউতাৰ সুখৰ কাৰণে বিয়া পাতিব লাগিব। দেওবাৰৰ দিনা ভণ্টীয়ে জোৰ কৰি মোক অকণমান সজাই পৰাই পঠিয়ালে ছোৱালী ঘৰলৈ। তাত গৈ পৰিয়ালে আমাক দুয়োকে অকলে কথা পাতিব দিলে। তাই লাজ কৰি আছিল, কিন্তু মোৰ লাজৰ লগত পৰিচয় নাই। আৰম্ভণি ময়ে কৰিলোঁ। হাই। তোমাৰ নামটোও নাজানো। ৰাখী। মোৰ নাম বেদান্ত। জানো। ৱাহ, মোৰ বিষয়ে খবৰ লৈছা মানে? পাৰ্থ খুৰাই কৈছে। পাৰ্থ খুৰা মানে মোৰ মামা। আৰু কি কৈছে মামাই? কৈছে তোমাৰ ভাল গুণবোৰ। আৰু বেয়াবোৰ? কি? ভালবোৰ জানিবলগীয়া কথা নহয়, কিন্তু বেয়াবোৰ জানি থোৱাটো খুবেই দৰকাৰ। কিয়? ভৱিষ্যতে যদি কেতিয়াবা মোৰ কিবা নতুন ভাল গুণ দেখা পোৱা, তেতিয়াতো তুমি সুখীয়েই হ'বা। কিন্তু যদি পিছলৈ মোৰ বেয়া গুণ কিবা গম পোৱা, তেতিয়াচোন অশান্তিৰ সৃষ্টি হ'ব। কিছু সময় তাই ভাবোঁতেই পাৰ কৰি দিলে। পিছত সুধিলে, বেয়া গুণ কি আছে? কেতিয়াবা মদ খাইছোঁ, ছোৱালীক জোকাইছোঁ, মুখেৰে বেয়া বেয়া কথা বকিছোঁ, আৰু বহুত আছে। বাকীবোৰ জানিবলৈ মোৰ লগৰ কেইজনক কণ্টেক্ট কৰিবা। বেয়াবোৰ লগৰবোৰে ভালদৰে জানে বাবে তাইক লগৰ অৰ্ণৱৰ নম্বৰটো দি দিলোঁ। তাৰপিছত তাইক ক'লোঁ, মই দেখিবলৈ প্ৰকৃততে কেনেকুৱা জানা? মানে? ভণ্টীয়ে যে সজাই পঠিয়াইছিল সেইবোৰ সকলো বেয়া কৰি পেলালোঁ। চুলি উখল মাখল কৰি দিলোঁ। ছাৰ্ট ইন কৰাৰ পৰা ওলাই দি তাইৰ সন্মুখত থিয় দি ক'লোঁ, চোৱা, এইজন মই ৰিয়েল। এইবোৰ কিয়? সদায় সাজি পৰি তোমাৰ সন্মুখততো ওলাব নোৱাৰিম। পিছলৈ যদি আফচোচ লাগে যে দেখিছিলোঁ কি, প্ৰকৃততে কি। তাই মিচিকে হাঁহি এটা মাৰি ক'লে, তুমি ৰিয়েল একদম। আমি তাৰ পৰা গুচি আহিলোঁ। দুদিন পিছত অচিনাকি ফোন কল এটা আহিল। হেল্ল', মই ৰাখী। নম্বৰটো মামাৰ পৰা ল'লা? নহয়, অৰ্ণৱৰ পৰা। তাক ফোন কৰিছিলা মানে? তাই মোক ফোনতেই ক'লে তাইৰ হেনো মোৰ লগত বিয়া হ'বলৈ মন। মা দেউতা আৰু মামাৰো পচন্দ। অৱশ্যে ছোৱালীজনী মোৰো বেয়া লগা নাই। ময়ো য়েছ কৈ দিলোঁ। তাৰ পিছৰে পৰাই আমি ফোনত কথা পাতিব ল'লোঁ। মাজে সময়ে লগো পাব ধৰিলোঁ। কেতিয়া কেনেকৈ তাইৰ সৈতে মোৰ প্ৰেম হৈ গ'ল গমেই নাপালোঁ। কিন্তু এতিয়া তাইক মই বহুত ভাল পাওঁ। আজি তাইক লগ ধৰিবলৈ আহিছোঁ। দুয়ো একেলগে বহি থাকোঁতে তাইৰ তাত কিবা মেছেজ আহিছে আৰু মেছেজটো চাই তাই যেন সেমেকি পৰিছিল। কি হ'ল, একেবাৰে সেমেকি গ'লা যে? নাই। মোৰ লগত থাকি ভাল লগা নাই নেকি? গোটেই জীৱন তোমাৰ লগতে থাকিব বিচাৰিছোঁ, আৰু এতিয়া বেয়া লাগিব বুলি ভাবিছা কিয়? তেতিয়া তাইৰ ফোনটো বাজিব ধৰিলে। তাই ফোনটো কাটি দিয়াত আকৌ বাজিব ধৰিলে। ফোনটো ধৰা। নালাগে। কিয়? ইম্পৰ্টেণ্ট নহয়। ফোনটোৱে তাইক যেন কিবা আমনি কৰি আছিল, কিন্তু মই বুজিব পৰা নাছিলোঁ কি হৈ আছে। কি হৈছে? কিবা প্ৰব্লেম যদি কোৱা। নাই একো। মায়ে ক'লে বিয়াৰ তাৰিখ ঠিক কৰিছে বুলি। আচ্ছা, সেইকাৰণেহে চিন্তা তাৰমানে। কিয়? মোৰ লগত বিয়া হ'বলৈ মন নাই নেকি? ধেত নহয়, মা দেউতাক যে এৰি যাব লাগিব সেইটোহে। সান্তনা দিম বুলি ভাবি থমকি ৰ'লোঁ। ভাবিলোঁ মুখেৰে ক'লে কি হ'ব, কৰি দেখুৱাম। তাইক ইমান সুখত ৰাখিম, তাই যাতে মাক দেউতাকৰ শূন্যতা অনুভৱেই কৰিব নোৱাৰে। বিয়াৰ সময় পালেহি। ঘৰত পৰিয়ালৰ হাহাকাৰ আৰম্ভ হৈছে। অহাকালিলৈ যে আমাৰ বিয়া।
আজি দিনটো তাইক বহুত মিছ কৰিছোঁ। আজি ৰাতিপুৱাই যে এবাৰ ফোনত কথা পাতিছিলোঁ, তাৰ পিছৰে পৰা তাইও বিজি ময়ো বিজি। দিনটো কোনোমতে পাৰ হ'ল। সন্ধিয়া মামাই ফোন কৰিছে। অহ মামা, বেদান্ত। মামা তুমি কান্দিছা কিয়? ৰাখী, কি হ'ল? মামা, অ' মামা, তোৰ ভাগ্যত তাই নাহিলেও। কি হৈছে কি? তাই কিবা এটা আনিবলৈ লগৰ এজনীৰ লগত ওচৰৰে দোকান এখনলৈ গৈছিল। তাৰ পৰাই তাইক কোনোবাই উঠাই নিয়াত হাহাকাৰ লাগিছিল। কি? অঁ, আৰু 5 মিনিটমানৰ আগত তাইৰ মৃতদেহটোহে পোৱা গৈছে। স্তব্ধ হৈ গ'লোঁ মই। তাইৰ ঘৰলৈ গৈ তাইৰ মোবাইলটো চাই দেখিলোঁ কোনোবা এজন ল'ৰাই হয়তো তাইক একপক্ষীয় প্ৰেম কৰে আৰু সি তাইক তাৰ হ'বলৈ বহুত জোৰ কৰিছিল। কিন্তু তাই তাক ইগন'ৰ কৰি আছিল। সেই যে তাই মোৰ লগত কথা পাতি থাকোঁতে তাইৰ মোবাইলত মেছেজ আহিছিল আৰু তাইক যে ফোন কৰি আছিল সেইজন ল'ৰাই আছিল। আজি তাই ওলাই যাওঁতে হয়তো মোবাইলটো নিবলৈ পাহৰিছিল। তেতিয়া ল'ৰাজনে এটা মেছেজ পঠিয়াইছিল, বহুত চেষ্টা কৰিলোঁ তোমাক মোৰ কৰিবলৈ, কিন্তু প্ৰতিবাৰেই ফেইল হ'লোঁ। তোমাক যে বহুত বেছিকৈ ভাল পাওঁ মই। হয়তো সেইবাবেই তুমি আনৰ হোৱাটো সহ্য কৰিব পৰা নাই অ'। শেষ মেছেজ এয়া। ইয়াৰ পিছত হয়তো মই আৰু জীয়াই নাথাকিম, কিন্তু অকলে মই মৰি গ'লে কি হ'ব? লগত তোমাকো লৈ যাম, কথা দিছোঁ তোমাক, মোৰ ভালপোৱাৰ শপত। তাইৰ মৃতদেহটোৰ লগতে তাৰো মৃতদেহটো পৰি আছিল। অকলশৰে সুখী হৈ থকা মই আজি কোনোবাক হেৰুৱাই বহুত কান্দিছোঁ। তাইক জ্বলোৱা চিতাখনৰ সন্মুখতে থিয় হৈ আছোঁ। চিতা জ্বলি ছাই হৈ গ'ল আৰু মই মাথো থমকি ৰ'লোঁ চিতাৰ ছাইৰ সন্মুখত। ভাবিবই পৰা নাই আগলৈ কি হ'ব জীৱনত। এনে লাগিছে যেন এজাক বৰষুণে মোক ধুই থৈ গ'ল।